নমস্কাৰ বন্ধুসকল, অবিনাশ চামল আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা ভাল খবৰ আছে য'ত অসম পুলিচৰ যিসমূহ PET এক্সামসমূহ অনুষ্ঠিত হ'বলৈ বাকী আছিলে কিছুমান ডিষ্ট্ৰিক্টৰ, সেইসমূহ ডিষ্ট্ৰিক্টৰ বাবে এডমিট কাৰ্ডসমূহ মুকলি হৈছে আজিৰ পৰা। আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ক'ত কেনেকৈ ডাউনলোড কৰিব আহক এইটো ভিডিঅ'ত চাই লওক। বন্ধুসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি আছে, তাত গৈ লিংকটো অ'পেন কৰিলে আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন দেখা পাব, য'ত আপোনালোকে নিজৰ ফোন নম্বৰ, ইমেইল আইডি বা এপ্লিকেশ্যন আইডিটো পুট কৰি পেলাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে। ইয়াত দি আছে চাব, বিশ্বনাথ চাৰিআলিৰ আজিৰ 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ইয়াৰ PETসমূহ, আৰু 13 ছেপ্টেম্বৰলৈ ইয়াৰ PETসমূহ চলিব। চিৰাং ডিষ্ট্ৰিক্টৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা 3 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। গোটেইখন ডিষ্ট্ৰিক্টৰ আপোনাৰ ডিটেইলছসমূহ দিয়া আছে, আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইটত চাই ল'ব পাৰে। গতিকে আপোনালোকৰ ইমেইল আইডি বা মোবাইল নম্বৰৰ থ্ৰুৱেদি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰে। গতিকে ইয়াৰ PETসমূহ আৰম্ভ হ'ব 1 তাৰিখৰ পৰা, আৰু প্ৰায় 13 তাৰিখলৈ ইয়াৰ PETসমূহ অনুষ্ঠিত হ'ব। ক্ষমা কৰিব, 14 ছেপ্টেম্বৰলৈকে ইয়াৰ PETসমূহ অনুষ্ঠিত হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।